Ready. হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকে? আশা কৰোঁ ভাল। আৰু গুৱাহাটী ব্লগ ভিডিঅ'সমূহ চাই কেনেকুৱা পালে ট্ৰিপটো জনাব, কমেণ্ট কৰি জনাব। আপোনালোকে জনোৱা নাই, জনালে ভাল লাগে। তো তাৰপিছৰ পৰা ক'তো যাবই পৰা নাই। তো চাৰিওফালে জাৱানে পূৰা একদম পূৰা এক নতুন অভিলেখ গঢ়িছে। তো ভাবিছোঁ সকলোৱে গৈছে যেতিয়া জাৱানখন চাই আহোঁ কেনেকুৱা লাগে, তাৰপিছত ৰিভিউ দি আছোঁ কেনেকুৱা লাগে। ছাৰপ্ৰাইজ আছে, অসমৰ এজন কেনি বসুমতাৰী, আপোনালোকে সকলোৱে চিনি পায়। যিসকলে লোকেল কম্প'জ চাইছে, বিশেষকৈ মোৰ বহুত ভাল লাগে তেখেতক, মোৰ ফ্ৰেণ্ড, মই বহুত তেখেতৰ বহুত ডাঙৰ ফ্ৰেণ্ড হয়। তো সেইকাৰণে পূৰা এক্সাইটেড হৈ আছোঁ। তেখেত ওলাব সৰু এটা চৰিত্ৰত আছে শ্বাহৰুখ খানৰ লগত। এক্সাইটেডৰ শিকলে কি হ'ব গৈ আছে, তোক তেন্তে ভিডিঅ' আৰম্ভ কৰিম। এইফালে একদম পূৰা জাৱান চাবলৈ ৰেডি হৈ আছে, জাৱান চাবলৈ গৈছে মাকা। তো BMW পৰা নামি ল'লোঁ, এতিয়া গৈ আছোঁ তললৈ। লগত আইয়ান ভাইয়া আছে, আচৰিত আমি চালাই। আৰু এনেকুৱা কিছুমান চিন দাঙি ধৰিছে য'ত নেকি আপোনালোকৰ চকুলো সেমেকা কৰি তুলিব। জাৱান চিনেমাখনত আপোনালোকক এক ছেকেণ্ড, এক টিকুট মানো আপোনালোকক উঠি যাবলৈ মানে চিনেমাখনে মানে আপোনালোকক আঁতৰাই নিনিব। মানে এনেকুৱা ভাল চিন আছে আৰু কণ্টেণ্ট মানে বহুত নেক্সট লেভেল। কাহিনী বহুত ষ্ট্ৰং আছে, মানে বাস্তৱ জীৱনত যিবিলাক ঘটি আছে, চৰকাৰে যিবিলাক কৰি আছে, সেই তেনেকুৱাবিলাকৰ ওপৰতে চিনেমাখন বনাইছে। তো ডাইৰেক্টৰক গ্ৰেণ্ড চেলুট দিব লাগিব, যিহেতু ডাইৰেক্টৰ চাউথৰ হয়, এটলি কুমাৰ, বহুতে চিনি পায়। এখন মানে হলিউড লেভেলত মানে এটা বনাইছে একশ্যনবিলাক। আৰু আপোনালোকে জাৱান চাই কেনেকুৱা পালে মতামত দিবচোন। মই নিজৰ মতামতটো দিছোঁ আপোনালোকক। আৰু নয়নতাৰাৰ কথাটো কি ক'ম আৰু, এক্টিং নেক্সট লেভেল, মানে চাৰিওফালৰ পৰা আৰু শ্বাহৰুখ খানৰ এক্টিঙৰ কথানো কি ক'ম, আপোনালোকে গম পায় আৰু। বাপেক পিতেকৰ দুটা ৰূপত ওলাইছে, নেক্সট লেভেল এক্টিং। মানে এইটোতকৈ এইটো মানে কেৰেক্টাৰ বেছি ভাৰী মানে। বাকী অলপমান উইক পইণ্ট লাগিলে মোৰ ভিলেনৰ কেৰেক্টাৰটো অলপ ষ্ট্ৰং আৰু অলপ ষ্ট্ৰং পাই মানে যিমানখিনি এক্সাইটেড কৰিছে তাতকৈ বেছিয়ে মানে বেয়া। জাৱান পূৰা ফালি দিছে। লাষ্টৰ এই চিনটোৱে আপোনাক একদম পূৰা গা নোম হিঁৱৰাই উঠিব। পূৰা বেষ্ট অফ দ্য বেষ্ট চিন। চাওক। संप्रदाय के लिए वोट देने की बजाय जो आपसे वोट मांगने आए, आप उससे सवाल पूछो। कुछ उससे कि अगले 5 साल तक तुम मेरे लिए क्या करोगे, मेरे बच्चों की शिक्षा के लिए क्या करोगे, मुझे नौकरी दिलाने के लिए क्या करोगे। एंड जवान से केनेকুৱা লাগিলে? पैसा असुल मुভি, বৰ মজা আছে। বেক টু বেক ধামাকা দিছে, মানে আমি ভাবিবই পৰা নাছিলে যে চন্দ্ৰ দত্ত ওলাব বুলি। ভাল লাগিলে। লাষ্টত কেমিঅ' পাৰ্টতে চন্দ্ৰ দত্ত ওলালে, ভাল এটা কেৰেক্টাৰ কৰিছে। এয়া আৰু পইচা উচুল। तुम जाओ, फैक्ट्री वालों को पैसे पहुंच चुके, ओके। আৰু এটা গুড নিউজ আছে, আৰু এখন ভাল অসমীয়া চিনেমা আহি আছে, ৰাঘৱ, যতীন বৰা পৰিচালিত কৰা। নেক্সট অক্টোবৰত আহি আছে। নেক্সট আকৌ লগ পাম ৰাঘৱৰ সৈতে, ৰাঘৱ ফিল্মৰ সৈতে। পুনৰ নতুন ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ হৈছোঁ। বাই।